Hey guys, good morning সকলোকে আজি হৈছে হোলী সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত শুভেচ্ছা জনালোঁ আৰু লগতে ৰঙীন ফাকুৱাৰ দৰে আমাৰ মনবোৰ যাতে ৰঙীন হওক সুন্দৰ হওক তাকে কামনা কৰিলোঁ আৰু আগতেতো এনেকৈ ফেষ্টিভেল বুলি ক'লে খুব বেছি ভাল লাগে এতিয়া মোৰ আৰু বেছি ভাল লগা হ'ল কাৰণ ল'ৰাটোও পাব তাৰ কাৰণে হোলী যোৱাবোৰ পাইছিলোঁ সি নাজানিছিল ভালদৰে কিন্তু এবাৰ বহুত ধুনীয়াকৈ পাব সি মোৰ মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ তাক দেখুৱাবলৈ বুলি খেলাবলৈ কালি তাৰ কাৰণে এটা ফিচকাৰী আনিছে আৰু এটা হাঁহ যে আনিছে ভাল লাগিছে তাক কালি মাৰি দিছিলোঁ আজি খেলিব দিম মানে এই মাজতে এদিন দুদিন বতৰ অকণ বেয়া আছিলে মই ভাবিছোঁ যেনেকৈ নহওক হোলী দিনাখন ৰ'দ যাতে দিয়ে কাৰণ তেতিয়াহে মানে কি খেলিব পাৰিব মই কিন্তু খেলাব বিচাৰিছোঁ খেলক আজি পানী চওক খেলক সেইটো বিচাৰিছোঁ আৰু যাম আজি বৰদোৱালে সি চাব তাক দেখুৱাওঁ গোটেই মানে কেনেকুৱা লাগে কেনেকুৱা এটা ফেষ্টিভেল হয় তাক দেখুৱাওঁ খুব বেছি ভাল লগা হৈছে আজিকালি দিনটো মানে তাক লৈ আৰু তাক দেখুৱাই ভাল লাগিব ঠিক আছে চাই থাকিব আজি বৰদোৱা যাম আপোনালোককো দেখুৱাম চাই থাকিব বৰদোৱালে আৰু বৰদোৱাত গৈ পাইহে চাগে ভিডিঅ' বনাম কাৰণ এতিয়া ল'ৰাটোক লৈতো আৰু ভিডিঅ' কৰি যোৱাটো পচিবলে নহয় তো চাই থাকিব বৰদোৱা আহি পাই গ'লোহি আৰু এয়া বৰদোৱাত চাওক ইমান বেছি মানুহ হৈছে অজস্ৰ মানুহ হোলী টাইমত মানে বৰদোৱাত বহুত বেছি মানুহ হয় এয়া বৰনামঘৰৰ ভিতৰত নাম প্ৰসংগ চলি আছিলে আৰু তাতে চাওক ইমান মানুহ আৰু এইফালে ল'ৰাটোৱে ইমান বেছি ফূৰ্তি পাইছে সি মানে প্ৰতিজন মানুহৰ মুখবোৰ চাইছে সি চবৰে মুখবোৰ ৰঙীন হৈছে ন সি অবাক হৈ গৈছে চাই আৰু এইফালে ইমান কাপোৰ ভেৰাইটিজ মানে ডেক'ৰেশ্যন হওক জুৱেলাৰী হওক কাপোৰ হওক ইমান ওলাইছে মানে এই টাইমটোত আমাক লাগে মুঠতে বহুতো বেছি পইচা মানে দেখিলে মানে চব বস্তুৱে কিনিবৰ মন যায় ইমান ওলাইছে বস্তু আৰু ইফালে ল'ৰাটো মানে নামিব বিচাৰে আৰু সিফালে দৌৰ মাৰে ভয় লাগি যায় ন ইমান বেছি মানুহ ঘপককৈ ক'ৰবাত হেৰাই গ'লে কি হ'ব বাৰু এয়া চাওক ভেৰাইটিজ মিঠাই মানে ভাল লাগিছে কিনিলোঁ বহুত কিবাকিবি মিঠাই কিনিছোঁ বৰফি কিনিছোঁ খাইছোঁ ভাল লাগিছে আৰু এয়া বৰদোৱাৰ মূল ভাগ মানে ভিতৰলৈ সোমাই যোৱা ভাগ আৰু এয়া মানুহজনে সেইদিনাখন পাঞ্জাবী নিলে থেংক ইউ ছ' মাছ মানে আৰু এয়া পাৰুল যিজনীয়ে মোৰ এই গোটেই ভিডিঅ'টো এডিটিং কৰি দিছে থেংক ইউ ছ' মাছ পাৰুল মানে কি মোৰ মানুহজনে পাঞ্জাবী একেবাৰেই নিপিন্ধে কিন্তু কালি মোৰ কথাটো ৰাখি পাঞ্জাবী পিন্ধিছে সেইবাবে বহুত ধন্যবাদ ঘৰ আহি পাই গ'লোঁ এতিয়া বাজিছে 4:30 আহি পাই গ'লোহি আৰু ইমান বেছি গৰম লাগি আহিছে ন ধুম আহি মানে কাপোৰহে চেঞ্জ কৰিছোঁহি গা ধুই আহোঁগৈ দেখিছে মোক কি হৈ আছে যাওঁ গা চা ধুওঁগৈ ধুই কৰি অলপ ৰেষ্ট কৰোঁ ভাগৰ লাগি গৈছে যিহেতু গৰম আৰম্ভ হৈ গ'ল ন গৰম লাগিছে বহুত বেছি গৰম লাগিছে আৰু আমনিও লাগিছে অকণমান অলপ ৰেষ্ট লৈ লওঁ তাৰপিছত সেয়াই আৰু আজি ভিডিঅ'টো ইমানেই আছিলে কাৰণ বহুত বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ ল'ৰাক লৈ আহিব টাইমত ল'ৰা শুই গ'ল সেইকাৰণে তাক লৈ আৰু ভিডিঅ' কৰাটোতো পচিবলে নহয় সেইটো কাৰণে ইমান ভিডিঅ' কৰাও নহ'ল আৰু তাক লৈ লৈনো কিমান ভিডিঅ' কৰিম তাতে মোৰ লগত আছিলে এক্সট্ৰা বেগ তাৰ হাগিছ লাগি যাব পাৰে হঠাৎ লাগি যাব পাৰে সেইকাৰণে হাগিছ লৈ গ'লোঁ গাখীৰ থাৰ্মাছ গৰম পানী তেনেকৈ লৈ বেগ ল'ম নে তাক ল'ম নে ভিডিঅ' বনাম সেইটো কৰিব নোৱাৰা হৈ থাকিলোঁ তো ইমান ভিডিঅ' কৰা নহ'ল যিখিনি কৰা হৈছে সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ চাব আৰু আগলৈ এনেকৈ লাহে ইম্প্ৰুভ হৈ ভাল ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম আৰু আপোনালোকেও যদি মোৰ কিবা ভুল হৈছে মোক কমেণ্ট কৰি জনাব তেতিয়া যাতে মই আপোনালোকক শুদ্ধ কৰিব পাৰোঁ ঠিক আছে তেন্তে আজি ৰাখিছোঁ বাই বাই বৰদোৱাতে কিনিছিলোঁ ল'ৰাটোৰ কাৰণে এটা পাঞ্জাবী কুৰ্তা বহুত দিনৰ পৰা মন আছিল কিনিবলৈ কিনিলোঁ কিন্তু বহুত বেছি ডাঙৰ হ'ল অলপ ঠেকাব লাগিব আৰু এইখন চাওক ইমান মৰম লাগিছে ইমান ধুনীয়াকৈ হাঁহি উঠিছে ফটোকেইখন মানে আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ থাকিবই নোৱাৰিলোঁ আৰু এয়া হৈছে আমাৰ গ্ৰুপৰ নাৰী সন্থাটো মানে ইণ্টাৰনেশ্যনেল ৱমেন্স ডে স্পেচিয়েল ফটো আৰু এয়া আমি 3জন উঠিছিলোঁ সেয়াই আৰু আজি ভিডিঅ' ঠিক আছে